নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া সময় পুৱা প্ৰায় 6 বাজিছে আৰু আজি ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছোঁ, কিয়নো আজিৰ দিনটো আমাৰ পৰিয়ালৰ বাবে এটা বিশেষ দিন হ'বলৈ গৈ আছে। কিয় বিশেষ দিন হ'বলৈ গৈ আছে সেইটো ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকে গম পাব। তেনেহ'লে ভিডিঅ'টো চাই থাকক। উঠা অকণমান দেৰিয়ে হৈ গ'ল, এতিয়া 6 বাজিবৰ হ'ল আৰু 8 বজাৰ আগে আগে আমি ঘৰৰ পৰা ওলাব লাগিব। সেয়েহে সময় হাতত প্ৰায় 1.5 ঘণ্টামানহে আছে। আৰু পুৱাই ৰ'দটো কেনেকৈ ওলাইছে চাওকচোন। সূৰ্য দেৱতাই যেন একেবাৰে খাওঁ খাওঁ মূৰ্তি ধাৰণ কৰি আহিছে। আৰু এতিয়া চলাব লাগিব যুদ্ধকালীন প্ৰস্তুতি, নহ'লে সময়ত ওলাই যোৱাটোৱে অসম্ভৱ হৈ পৰিব। এয়া বাকি লৈছোঁ পুৱাৰ চাহকাপ। আৰু এইফালে আমাৰ ককাক আৰু নাতিয়েকে মেলি লৈছে চেছ। মৰমে চেছ খেলিব ভাল ধৰণে নাজানে, সি ককাকৰ পৰা শিকি থাকে আৰু শিকাতকৈ কিন্তু সি জোৰ জবৰদস্তি আগতে বেছিকৈ জিকিবলৈ বিচাৰে, কিন্তু এতিয়া অকণমান চিৰিয়াছ হৈছে। তাৰ গুটি কাটিলেও সি বেয়া নাপায়। সি আজিকালি কয়হে যে মা মোৰ 5টা গুটি কাটিলে, 6টা গুটি কাটিলে, এনেকৈ সি কয় আৰু এনজয় কৰে। এইফালে আমাৰ পাপা পুৰা চিৰিয়াছ মুডত খেলি আছে। এয়া পেকিং কৰিছোঁ মৰমৰ বাবে টিফিন, কিয়নো একেবাৰে মোৰ স্কুল ছুটিৰ পাছতহে আমি উভতিম। আৰু এতিয়া ক্লাছ আছে, মোৰো স্কুল আছে, সেইকাৰণে এতিয়া পেকিং কৰি লৈছোঁ টিফিন। এয়া ৰেডি হৈ গ'ল পাপাৰ ব্ৰেকফাষ্ট। আজি আমি বাইকত ওলাই আহিছোঁ আৰু দেউতাক আৰু ল'ৰাই দুয়ো হেলমেট পিন্ধিছে, কিন্তু মই যেতিয়া এনেকৈ বহি আহোঁ পিন্ধিব মন নাযায়। নিজে স্কুটি চলালে বেলেগ কথা, কিন্তু এনেকৈ বহি আহিলে একেবাৰে মন নাযায়, যাৰ বাবে গালিও খাব লগা হয়। তাৰ পাছত আৰু ভিডিঅ' কৰিবলৈ নহ'ল। এতিয়া আবেলি প্ৰায় 4 বাজিবৰ হ'ল আৰু বতৰো লাহেকৈ ঘূৰিলে, বৰষুণ পৰিছে দুই এটুপ আৰু আমি যাবলৈ ওলাইছোঁ যোৰহাট। মই ইতিমধ্যে ভিডিঅ'টোৰ আৰম্ভণিতে উল্লেখ কৰিছোঁৱেই যে আজিৰ দিনটো আমাৰ বাবে হ'বলৈ গৈ আছে এটা বিশেষ দিন। ইতিমধ্যে বিশেষ দিন হ'লেই, সেয়েহে আমি সপৰিয়ালে যোৰহাটলৈ এতিয়া গৈ আছোঁ। বতৰ ধুনীয়া, বৰষুণ দি আছে, এনেকুৱা বতৰত জাৰ্ণি কৰি ভাল লাগে। আৰু এয়া হৈছে আমাৰ মৰমৰ পেহী আৰু এইফালে হৈছে আমাৰ পাপা। আমি ক'ত গৈছোঁ কৈ দিয়া। আমি গৈছোঁ যোৰহাট। আমাক কিয় গৈছোঁ আমি চাই থাকক। এই ভিডিঅ'টো আপুনি লাইক কমেণ্ট কৰি দিব। আমাৰ মৰমে কোনো পধ্যেই কথা নুশুনেই, তাক আগত বহিবলৈ লাগে, যাৰ বাবে ককাক পাছত বহিব লগা হৈছে। আৰু আগতে মৰম সৰু হৈ থাকোঁতে য'ত যায় পাপাই তাক কোচত বহুৱাই আগত লৈ যায়, কিন্তু আজিকালি সি ডাঙৰ হোৱাৰ লগে লগে পাপাই নোৱাৰা হৈছে আৰু পাপাৰো স্বাস্থ্য আগতকৈ অলপ অৱনতি ঘটিলে, যাৰ বাবে আজিকালি দুষ্ট নাতিয়েকৰ পৰা অকণমান আঁতৰি থাকিব লগা হয়। বতৰ সেমেকা আৰু চাৰিওফালে সেউজীয়া। এই সময়ত ভাল লাগে পথাৰবিলাক দেখি, কিয়নো সজাল ধৰা ৰোৱাবিলাকৰ বাবে দূৰ দূৰলৈকে সেউজীয়াবোৰ বিয়পি পৰে। এতিয়া আমি পাইছোঁহি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ গেট, আৰু এইফালেৰে ঢেকীয়াখোৱালৈ যায় আৰু ভাদ মাহত এই নামঘৰলৈ যথেষ্ট ভক্তৰ আগমন ঘটে। এইফালে আমাৰ চুনচুনি পুৰা টোপনি, বৌয়েকৰ কান্ধত আৰামেৰে তাই টোপনি মাৰিছে। ভাল লগা বতৰ, ভাল লগা গান আৰু ধুনীয়া এটা যাত্ৰা। এইফালে আমাৰ মৰমো অকণমান ডেমেজ হৈ গ'ল, তাৰ ৰাতিপুৱাৰ প্ৰেক্টিছ, দিনটোৰ ভাগৰ আৰু এতিয়া জাৰ্ণি, অকণমান তাৰো টোপনি ভাৱ এটা আহিছে আৰু যাৰ বাবে মই তাৰ ওচৰলৈ গুচি আহিলোঁ। হ'লেও কিন্তু ইমান সহজে তাৰ টোপনি নাহে। এয়া আমি পাই গ'লোহি যোৰহাট টাউন আৰু এতিয়া আমি ক'তো নৰওঁ, পোনে পোনে আমি যাম সঞ্জীৱনী নাৰ্ছিং হোম, আৰু তাতেই আছে আমি যোৰহাটলৈ অহা বিশেষ কাৰণটো।
এতিয়া আমি পাইছোঁহি ভোগদৈ দলং আৰু আমাৰ মৰমৰ ফেভৰেট হয় এই দলংখন, ভাল পায় সি তো সঁচাকৈয়ে। আৰু ৰ'দৰ সৈতে এটা ধুনীয়া ভিউ দলংখনৰ আহিছে, ডাৱৰ আৰু ৰ'দৰ লুকা-ভাকু, বৰষুণ মুখৰ ৰ'দ। আমি সকলোৱে মাস্কবিলাক মাৰি ল'লোঁ আৰু আমি সকলো বিৰাট এক্সাইটেড হৈ আছোঁ, কাৰণ আমাৰ বাবে ৰৈ আছে এটা গুড নিউজ। আচলতে আমাৰ পৰিয়াললৈ আজি আগমন ঘটিছে এগৰাকী নতুন অতিথি বুলি ক'লেও ভুল হ'ব, এগৰাকী সৰগৰ পৰীৰ আমাৰ মাজলৈ আহিছে আজি এজনী ধুনীয়া পৰিমা। এইজনী আমাৰ পৰিমা, আৰু আমাৰ পৰিমাক লৈ আছে আমাৰ ডাঙৰ বাই, আৰু ওচৰতে মা, আৰু চাই আছে মৰমে ভনীয়েকক। আজি এই কাৰণেই আমাৰ পৰিয়ালৰ বাবে এটা বিশেষ দিন, কিয়নো আমাৰ সৰু বাৰ এজনী ছোৱালী হৈছে আজি। সৰু বাৰ এয়া ছেকেণ্ড বেবী হয়, আৰু বা আৰু ভিনদেউলৈ দিছোঁ মেনি কংগ্ৰেচুলেশ্যন আৰু থেংক ইউ, কিয়নো আমাক এজনী ধুনীয়া পুতলা উপহাৰ দিয়াৰ বাবে। এইগৰাকী হৈছে আমাৰ ডাঙৰ বা, আৰু বা থাকিলে চিন্তা নাই। বা বহুত কেয়াৰিং হয়। আমাৰ মৰম জন্ম হওঁতেও বা যিদিনা মোৰ সৈতে হস্পিটেলত আছিল, সেইদিনা মই মৰমক বাৰ কোলাত দি একদম নিশ্চিন্ত মনে শুব পাৰিছিলোঁ। এয়া মৰমে আইতাকৰ সৈতে কিনো কথা পাতিছে। মা দেওবাৰেই আহিলে। সৌজন হৈছে আমাৰ সৰু ভিনদেউ, অকণমানিজনীৰ দেউতাক। এয়া হৈছে মাক, সৰু বা, গেট ৱেল চুন ভনবা। এয়া হৈছে মৰমৰ সৈতে ইমন, সৰু বাৰ বৰপুত্ৰ, অকণমানিজনীৰ ককায়েক। মৰম আৰু ইমন একেলগে থকা মানে আৰু বুজিছেই, পূৰা উৎপাত দুইটাৰ। এয়া প্ৰথমবাৰৰ কাৰণে মামীৰ কোচত আমাৰ পৰিমাইনা। ৱেলকাম টু আৱাৰ ফেমিলি। সোনকালে ডাঙৰ হোৱা আৰু মামাৰ ঘৰলৈ আহি যোৱা। আৰু এইবাৰ আমাৰ পৰিমা প্ৰথমবাৰৰ কাৰণে ককাকৰ কোচত। পাপাই লৈছে এইবাৰ। ইমান যে হেঁপাহেৰে পাপা ওলাইছে আজি। নাৰ্ছিং হোমত বহুত সময় থাকিলোঁ যদিও বহুত বেছি আৰু ভিডিঅ' কৰি নাথাকিলোঁ। এফালে মৰম আৰু ইমনৰ উৎপাত, এফালে অকণমানিজনী সৰু বা, সেইকাৰণে আৰু ভিডিঅ' কৰাটো সম্ভৱ নহ'ল। এতিয়া আমি ঘৰলৈ ৰিটাৰ্ণ হৈছোঁ আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ ধন্যবাদ।